আজি বহু দিনৰ মূৰত গোসানীক প্ৰগ্ৰাম এটা কৰাবলৈ লৈ আহিলোঁ দিয়ক। তাৰ মানে গাটো বেয়া হৈছিল যে সেইকাৰণে প্ৰগ্ৰাম কৰা নাই। আজিৰ পৰা আকৌ আমাৰ গোসানীৰ গান শুনিবলৈ পাব দেই। আপোনালোকে শুনি থাকিব, আকৌ কেনেকুৱা লাগিছে সেইটোও জনাই থাকিব দেই। মোৰ মানে গাটো বেয়া হৈ আছিল যে সেইকাৰণে গোৱা নাছিলোঁ, প্ৰগ্ৰামবোৰ লোৱা নাছিলোঁ। আপোনালোকে মোৰ গানবোৰ শুনি থাকিব আৰু আহকচোন মোৰ গানটো শুনক, কেনেকুৱা পাই জনাই দিব। নমস্কাৰ, মোৰ নামটো গোসানী। মই আপোনালোকৰ আগত এটা গান গাবলৈ ওলাইছোঁ, ভুল হ'লে ক্ষমা কৰি দিব। বৰ ধুনীয়া হৈছে দে মাজনী, ভাল লাগিছে। হয় নেকি? আপোনালোকে মোৰ গানটো কেনেকুৱা হৈছে জনাই দিবচোন। মোৰ গানটো জনাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব। যদি আপোনালোকে মোৰ গানটো ভাল পায় তেনেহ'লে বেলেগকো শুনাব, শ্বেয়াৰ কৰি দিব, ছাবস্ক্ৰাইব কৰিব ক'ব আৰু কাষতে থকা বেল আইকনটো টিপি দিব লাগিব দেই, নাপাহৰিব কিন্তু। আৰু গানটো ভাল লাগিলে আমাক জনাই দিব, কমেণ্ট এটা দি দিব, আকৌ লাইক এটাও মাৰি দিব নাপাহৰিব। হয় দিয়ক, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আমাৰ অকণমানি ছোৱালীজনীয়ে গান গোৱাখিনি কেনেকুৱা লাগিছে জনাই দিব, তেতিয়াহে আগলৈ এনেদৰে গান গাই থাকিবলৈ তাই মন কৰিব। আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকনটো টিপি দিব আৰু লাইক এটা মাৰি দিব।